চৰকাৰে গ্ৰহণ কৰিছে অসমৰ এক অন্যতম জনগোষ্ঠী সান্থালীসকল তেওঁলোককো সান্থালী ভাষাৰ জৰিয়তে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা দিয়াৰ কাৰণে আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ কিন্তু লিপিক লৈ আমাৰ এটা সমস্যা আছিল সান্থালী ল্যাঙ্গুৱেজটো ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত এটা ভাষা আৰু সৰ্বভাৰতীয়ভাৱে ইয়াত তেওঁলোকৰ এটা নিজা স্ক্ৰিপ্ট আছে যিটো নিজা স্ক্ৰিপ্টৰ নাম অলচিকি অসমৰ বিভিন্ন সান্থালী সংগঠনসমূহে তেওঁলোকে আলাপ আলোচনাৰ মাজেৰে এই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত ব্যৱহাৰ কৰা অলচিকি স্ক্ৰিপ্টৰ জৰিয়তে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰাৰ বাবে আমাক অনুৰোধ জনাইছিলে আৰু আজিৰ কেবিনেটে এই সান্থালী ভাষাৰ কাৰণে অলচিকি ল্যাঙ্গুৱেজ অলচিকি স্ক্ৰিপ্টটো ব্যৱহাৰ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰে সিদ্ধান্ত গ্ৰহণ কৰে এতেকে এতিয়াৰ পৰা আমি প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত সান্থালী ভাষাত সান্থালী ষ্টুডেণ্টৰ কাৰণে আমি পাঠ্যপুথি প্ৰস্তুত কৰিম আৰু এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰাৰ কাৰণে অলচিকি নামৰ স্ক্ৰিপ্টটো ব্যৱহাৰ কৰা হ'ব আৰু এইবাৰ আমাৰ কোকৰাঝাৰ জিলা বিটিএডি অঞ্চলৰ বহু য'ত গুণোৎসৱৰ ফলাফল খুব বেয়া হৈছে আমি লগে লগে অনুসন্ধান আৰম্ভ কৰিছো অনুসন্ধানত দেখিছো যে সীমান্তৱৰ্তী বিশেষ কুচাইগাঁও অঞ্চলত সান্থালী ভাষী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষাক লৈ এটা সমস্যা আছে আৰু সেইকাৰণে অলচিকি স্ক্ৰিপ্টৰ জৰিয়তে সান্থালী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰাৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব অন্যান্য অসমৰ ভাষাবিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্ট তেওঁলোকৰ ৰেসপেক্টিভ সাহিত্য সভাসমূহে যি সিদ্ধান্ত লৈছে সেই অনুযায়ী আমাৰ পাঠ্যপুথি প্ৰস্তুতিৰ কাম সম্পূৰ্ণ হৈছে আমি প্ৰাথমিকত মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু ইয়াক আগুৱাই লৈ যোৱা হ'ব ধন্যবাদ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু কেইটামান আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে আপোনালোকৰ আগত মই অৱগত কৰিব খুজিছোঁ আজি গুৱাহাটীবাসীৰ কাৰণে এটা খুব ভাল খবৰ আছে আৰু গুৱাহাটীবাসীৰ যিটো ভাল খবৰ সেইটো অকল গুৱাহাটীবাসীৰেই নহ'ব যিহেতু গুৱাহাটীখন অসমৰ সকলোৰে আৰু গুৱাহাটীখন অসমৰ সকলোৰে প্ৰাণৰ উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থল দুৱাৰমুখ বুলি কওঁ সেই গুৱাহাটীৰ যি ট্ৰেফিক সেই ট্ৰেফিক সিস্টেমটোক আৰু আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ যোৰহাট কেবিনেটত সিদ্ধান্ত লোৱা হৈছিলে আমাৰ নুনমাটিৰ পৰা এখন ফ্লাইঅভাৰ হ'ব হেনৰিক কলেজলৈকে আজি কেবিনেটে এই ফ্লাইঅভাৰখন এখন 4 লেনযুক্ত ফ্লাইঅভাৰ যাৰ মূল্য হ'ব 852.68 কোটি টকা তাৰ কাৰণে আজি অনুমোদন দিছে আৰু ইতিমধ্যে টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মই আকৌ কৈছো গুৱাহাটীবাসীৰ কাৰণে এইটো খুব ভাল খবৰ এই ব্ৰিজখন হ'ব প্ৰায় 4.5 কিলোমিটাৰ আৰম্ভ হ'ব আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা গুৱাহাটী ৰিজাৰ্ভ বেংকৰ পৰা একেবাৰে নুনমাটি FCI গোডাউনলৈকে 4 লেনযুক্ত হ'ব আৰু এইখন সম্ভৱত আমি এতিয়ালৈকে যিখিনি তথ্য পাইছো ভাৰতবৰ্ষৰ দ্বিতীয় দৈৰ্ঘ্যৰ দ্বিতীয় দীঘল এনেকৈ চহৰৰ মাজত ফ্লাইঅভাৰ হ'ব আৰু এইখন টোটেল প্ৰায় 5.4 কিলোমিটাৰ হ'ব কাৰণ তাৰে এটা ফাল আহিব আমাৰ ৰাজগড় ৰোডলৈকে এনেকৈ আমাৰ এই আকৌ কৈছো 752.68 কোটি টকাৰ এই ফ্লাইঅভাৰখনৰ কাম অতি সোনকালে আৰম্ভ হ'ব ইতিমধ্যে টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বাতৰি কাকতৰ যোগেদি এই NIT ইতিমধ্যে নিমন্ত্ৰণ কৰা হৈছে যেটো আমি NIT ইনভিটেশন বুলি কওঁ ইতিমধ্যে আৰম্ভ হৈছে মানে প্ৰক্ৰিয়া আৰম্ভ হ'ল মই আকৌ কৈছো এই প্ৰক্ৰিয়াটোৰ কাৰণে বা এই অভাৰব্ৰিজখনৰ যদি হৈ উঠে গুৱাহাটীৰ বহুত বেছি ট্ৰেফিক কন্ট্ৰোল হ'ব আৰু গুৱাহাটীখন আটক ধুনীয়া হ'ব আৰু এনেকুৱা দীঘল দলং বা অভাৰব্ৰিজ চিটিৰ মাজত ভাৰতবৰ্ষৰ দ্বিতীয়খন হোৱা বুলি আমি
এই মুহূৰ্তলৈকে আমি জানিছোঁ। গতিকে আমাৰ কাৰণে, অসমবাসীৰ কাৰণে, গুৱাহাটীবাসীৰ কাৰণে আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে এইটো এটা খুব ভাল খবৰ বুলি আমি আজি ৰাইজক জনাব খুজিছোঁ। এমাউণ্টটো হ'ব 852,68,00,00,000 টকা। দৈৰ্ঘ্য হ'ল টোটেল আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা আমাৰ নুনমাটি FCI গোডাউনলৈকে 4.5 কিলোমিটাৰ, কিন্তু তাৰে এটা পাৰ্ট আহিব আমাৰ ৰাজগড়লৈও আৰু এটা পাৰ্ট যিয়ে আমাৰ জাকিৰ হুছেইন পথলৈকে যাব। মুঠৰ ওপৰত প্ৰায় 5.5 কিলোমিটাৰ হ'ব টোটেলত। কিন্তু মই আকৌ কৈছোঁ, আমাৰ যদি এটা দীঘল হয়, এটা ষ্ট্ৰেচত নুনমাটি FCI গোডাউনৰ পৰা হেনৰিক কলেজলৈকে বা আমাৰ ৰিজাৰ্ভ বেংকলৈকে টোটেল 4.5 কিলোমিটাৰ আৰু 4 লেনযুক্ত এইখন ফ্লাইঅভাৰ হ'ব। গুৱাহাটীত এতিয়ালৈকে 4 লেনযুক্ত ফ্লাইঅভাৰ এখনেই নিৰ্মাণৰত অৱস্থাত, সেইখন হৈছে আমাৰ মালিগাঁও ফ্লাইঅভাৰ, দ্বিতীয়খন 4 লেনযুক্ত ফ্লাইঅভাৰ আৰু ভাৰতবৰ্ষৰ এই মুহূৰ্তলৈকে আমি জানামতে দ্বিতীয় দৈৰ্ঘ্যতম ফ্লাইঅভাৰ হ'বলৈকে আগবাঢ়ি গৈছে। আমাৰ সকলোৱে জানে, পৰহি, কালি আৰু তাৰ আগদিনা আমাৰ তিনিচুকীয়াত DC কনফাৰেন্স হৈছিলে, 5ম DC কনফাৰেন্স হৈছিলে। এই DC কনফাৰেন্সত এটামান খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিলে এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ কাৰণে, আৰু এই সিদ্ধান্ত যিকেইটা লোৱা হৈছিল সেই সিদ্ধান্তকেইটা আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ চৰকাৰখনে খুব ফাষ্ট কাম কৰিব খোজে আৰু ডিলে নকৰাকৈ কাম কৰিব খোজে। আজি তাৰ প্ৰমাণ এইটোৱেই। এই আজিৰ অৰ্ডাৰটোৰ পৰা, আজি আমাৰ সিদ্ধান্তৰ পৰা এতিয়াৰ পৰা আমাৰ যি ডিভিজনেল কমিশ্যনাৰ্ছ অফিচ আছিলে সেইসমূহ নাইকিয়া হৈ যাব। আমাৰ উত্তৰ অসম কমিশ্যনাৰ আছে, নামনি অসম কমিশ্যনাৰ আছে, এনেকৈ যি আমাৰ কমিশ্যনাৰ, ডিভিজনেল কমিশ্যনাৰেট আছিল সেইসমূহ নাইকিয়া হৈ যাব। আৰু এই ষ্টেটুৱেৰী পাৱাৰ যিটো থাকে, ডিভিজনেল কমিশ্যনাৰৰ যি ষ্টেটুৱেৰী পাৱাৰ থাকে, সেইটো আমাৰ এতিয়া GAD প্ৰিন্সিপাল ছেক্ৰেটাৰী, আমাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই ইয়াক লাভ কৰিব বা তেখেতে ইয়াক নিয়ন্ত্ৰণ কৰিব। আমাৰ DC সকলৰ নাম আজিৰ পৰা, আমাৰ ডেপুটি কমিশ্যনাৰ বুলি কওঁ, যিহেতু ৰিজনেল কমিশ্যনাৰ থাকে, তেওঁৰ আণ্ডাৰত কেইজনমান ডেপুটি কমিশ্যনাৰ থাকে। যিহেতু এতিয়া ৰিজনেল কমিশ্যনাৰ পদটো আজিৰ পৰা নাইকিয়া হৈ যাব, গতিকে আমাৰ জিলাসমূহত ডেপুটি কমিশ্যনাৰ শব্দটোৰ অৰ্থ নাথাকিব। গতিকে আমাৰ আজিৰ পৰা DC সকলক, মানে ডেপুটি কমিশ্যনাৰ সকলক ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নামেৰে জনা যাব। নামটো DCয়ে থাকিব, কিন্তু যদি আমি ফুল ফৰ্মত চাওঁ, ডেপুটি কমিশ্যনাৰৰ ঠাইত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে জনাজাত হ'ব। আৰু আজিৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ, এতিয়াৰ পৰা আমাৰ DC সকলে 4th গ্ৰেড, 3rd গ্ৰেড আৰু গেজেটেড আৰু নন গেজেটেড এই পোষ্টসমূহ তেওঁলোকে উইদিন দ্য ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ কৰিব পাৰিব। কিন্তু গেজেটেড আমাৰ যদি পোষ্ট থাকে, অফিচাৰ্ছ থাকে, গেজেটেড অফিচাৰসকলক ট্ৰান্সফাৰ কৰিলে কনচাৰ্ণ গাৰ্ডিয়ান মিনিষ্টাৰৰ পৰা এপ্ৰুভেল ল'ব লাগিব। মানে আমাৰ ডিষ্ট্ৰিক্ট, এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলে, আজিৰ পৰা ডেপুটি কমিশ্যনাৰ নাই, আজিৰ পৰা আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলে তেওঁলোকৰ ডিষ্ট্ৰিক্ট, উইদিন দ্য ডিষ্ট্ৰিক্ট, তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ট্ৰান্সফাৰ কৰিব পাৰিব বোথ গেজেটেড এণ্ড নন গেজেটেড অফিচাৰ। 4th গ্ৰেড, 3rd গ্ৰেডটো পাৰিবই, আৰু যদি এজন গেজেটেড অফিচাৰ ট্ৰান্সফাৰ কৰে উইদিন দ্য ডিষ্ট্ৰিক্ট, হি হেজ টু টেক এপ্ৰুভেল ফ্ৰম কনচাৰ্ণ ডিষ্ট্ৰিক্ট গাৰ্ডিয়ান মিনিষ্টাৰ। মানে গাৰ্ডিয়ান মিনিষ্টাৰৰ পৰা এপ্ৰুভেল ল'ব লাগিব অকল গেজেটেড পোষ্টৰ কাৰণে, গেজেটেড অফিচাৰৰ ট্ৰান্সফাৰৰ কাৰণে। বাকীসকল তেওঁ নিজে কৰিব পাৰিব। আৰু এটা আজি আমাৰ খুব উল্লেখযোগ্য আমি সিদ্ধান্ত হাতত লৈছোঁ। আপোনালোক সকলোৱে জানে, মাইক্ৰ' ফাইনেন্স আমাৰ যি মহিলাসকলে লৈছিলে, সেই মাইক্ৰ' ফাইনেন্সৰ যি বকেয়া আছিলে সেইসমূহ আমি দি শেষ কৰিছোঁ। আমাৰ প্ৰথম পৰ্যায় শেষ হ'ল, দ্বিতীয় পৰ্যায় শেষ হ'ল, তৃতীয় পৰ্যায়ৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে। এই তৃতীয় পৰ্যায়ত কোন থাকিব? যিসকলে প্ৰিন্সিপাল এমাউণ্ট 25,000 লৈছিলে, তেওঁলোকৰ ইণ্টাৰেষ্ট কিবা হৈছে, কাৰোবাৰ 40,000 হৈছে, কাৰোবাৰ 50,000 হৈছে বা কাৰোবাৰ 35,000 হৈছে, তেওঁলোকক আমি 3rd কেটেগৰীলৈকে লৈছোঁ।
আমি ফাৰ্ষ্ট ছেকেণ্ড কেটেগৰী চেছ কৰিলোঁ, যিসকলে দিব নোৱাৰিছিল বা দিব পাৰি, যিসকলে দি আছিল তেওঁলোকক ইনচেণ্টিভ দিলোঁ। ছেকেণ্ড কেটেগৰী চেছ কৰিলোঁ। থাৰ্ড কেটেগৰী যিসকলৰ প্ৰিন্সিপাল লোন এমাউণ্ট আছিলে 25,000, তেওঁলোকক আমি থাৰ্ড কেটেগৰীলৈকে আনিছোঁ আৰু তেওঁলোকৰ যিখিনি টকা আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু দিলে তেওঁলোক NPA হৈছিলে, নন পাৰফৰ্মিং এছেট হৈছিলে তেওঁলোকৰ লোনটো, সেই NPAটো উঠি যাব, তেওঁলোকে আকৌ পুনৰ লোন ল'ব পাৰিব। আৰু লোনৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা তেখেতলোকক এখন চাৰ্টিফিকেট দিম আফটাৰ গিভিং দ্য লোনছ বেক টু দ্য বেংক। সেইটো আজি আমি সিদ্ধান্ত ললোঁ। আৰু এটা আমাৰ আছিলে FAMFRS, আমাৰ যিখন MOU আছিলে, MOUখন আমাৰ আজিৰ পৰা 2000 এখন MOU আছে বেংকসমূহৰ লগত, 31 মাৰ্চৰ পৰা 2024 চনলৈকে, মানে 1 বছৰলৈকে আমি এক্সটেণ্ড কৰিছোঁ। আমি আৰু এটা আপোনালোক ক'ব খুজিছোঁ, আণ্ডাৰ কেটেগৰী 1 আমি কেটেগৰী 2টা অলৰেডি কৰিলোঁ। 3 নম্বৰ কেটেগৰীটো আপোনালোকক ক'লোঁ। 3 নম্বৰ কেটেগৰীটো সকলোৱে বুজিছেনে, যে 25,000 যাৰ প্ৰিন্সিপাল এমাউণ্ট আছিলে, লোন ইণ্টাৰেষ্টৰে যিমান নহওক, তেওঁলোকক আমি থাৰ্ড কেটেগৰীত লৈছোঁ। সেইখিনি মাৰি দিম, মাৰি দিলে তেওঁলোকৰ NPAটো উঠি যাব আৰু আগৰ নিচিনাকৈ তেওঁলোকে লোন ল'ব পাৰিব। এতিয়া হ'ল এই আণ্ডাৰ কেটেগৰী 1 ফৰ 8.73 lakhs বেনিফিচিয়াৰিজ, এ টোটেল অফ 1,600 crores was disbursed। মানে প্ৰথম কেটেগৰীত আমি 8,73,000 মহিলাৰ 1,600 কোটি টকা মাৰিছোঁ। আৰু আণ্ডাৰ কেটেগৰী ছেকেণ্ড 98,000 বেনিফিচিয়াৰীৰ 190 কোটি টকা মাৰিছোঁ। থাৰ্ডটো আজি আমি আৰম্ভ কৰিলোঁ, এমাউণ্টটো এতিয়ালৈকে অহা নাই, পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিয়া হ'ব। তাৰ পাছত আমি থাৰ্ডটো দিয়াৰ পাছত যিসকলে 25,000লৈকে লোন লৈছিল তেওঁলোকৰখিনি শেষ কৰাৰ পাছত আৰু ওপৰত 50,000, 70,000, 1 লাখ যোনে লৈছিলে সেইখিনি আমি পৰ্যায়ক্ৰমে দি থাকিম। আজিৰ কেবিনেটৰ এইখিনিয়ে সিদ্ধান্ত। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। ছেকেণ্ড পৰ্যায়ৰ বেনিফিচিয়াৰী হ'ল, ছেকেণ্ড পৰ্যায়ৰ বেনিফিচিয়াৰী 98,000, তেওঁলোকৰ কাৰণে দিয়া হৈছে 190 কোটি টকা অলৰেডি। ফাৰ্ষ্ট ফেজৰ কাৰণে দিয়া হ'ল অলৰেডি 1,600 কোটি টকা, মানে 1,790 কোটি টকা অলৰেডি চৰকাৰে আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিছোঁ। মানে আহি আছে সংখ্যাটো, 7,000 বুলি কোৱা হৈছিলে, সংখ্যাটো আহি আছে, আমি গোটেইখিনি দিয়াৰ ব্যৱস্থা কৰিম। এই থাৰ্ডটোতে বহুত আহি যাব, থাৰ্ডটোত বহুত আহি যাব, কিন্তু আমি বদ্ধপৰিকৰ, আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ প্ৰতিশ্ৰুতি পালন কৰিছোঁ। হ'ব, থেংক ইউ।